হেল্ল' গাইজ, আপোনালোকক অতি দুখেৰে জনাওঁ যে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াটো আমাৰ মাজত নাই। যিজন কেৱল মাত্ৰ ৰাজনীতিবিদেই নাছিল, তেওঁ নিজে আছিল এক সুকীয়া পৰিচয়, যাক অসমৰ প্ৰায় প্ৰতিগৰাকী মানুহেই ভাল পাইছিল, নিজতকৈও বেছি। তেখেতে সুদীৰ্ঘ 15 বছৰ একেৰাহে অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত আছিল কেৱল মাত্ৰ নিজৰ দক্ষতাৰ ফলত। তেওঁ নিজে এজন সুপৰিচালক আছিল, যাৰ কাৰ্যকালত অসমৰ ধনী দুখীয়া প্ৰায় প্ৰতিজন মানুহৰ মুখত সন্তোষৰ হাঁহি বিৰিঙিছিল। নিবনুৱাই পাইছিল নিজৰ সংস্থাপন, মানুহৰ মনত নাছিল কোনো ভয় শংকা, অৰ্থনীতি আছিল স্থিতাৱস্থাত। গতিকে এই দুখৰ সময়ত তেখেতলৈ মাত্ৰ এটাই বাণী, হে দুৰন্ত বীৰ পুৰুষ, তুমি আজি গুচি গ'লা অসমৰ ৰাইজক পিতৃহীন কৰি। তোমাৰ গুণৰ কথা কৈ শেষ কৰিব নোৱাৰি। ৰাজনীতি ইতিহাসত তোমাৰ নাছিল কোনো কলা অধ্যায়। তুমি গুচি গ'লা আমাক কন্দুৱাই আৰু কন্দুৱাই। ৰেষ্ট ইন পিছ ছাৰ, ৰেষ্ট ইন পিছ।